Hello everyone, PRANATI Prince Kitchen channel সকলোকে স্বাগতম জনালো। আজি মই এক কচু ৰেচিপি এটা লৈ আহিছিলো। আসলে কচু এটো পাতত দিয়া বুলিবও পাৰে। সব ইমানে ধুনিয়া হয় দেখিবলে। খাবলেও অতি সোৱাদ হয়। ইয়াতে কোনো তেল বা মছলাৰ একো প্ৰয়োজন নাই দিয়াৰ। আপোনালোকে মাত্ৰ বনাব আৰু খাই চাব। তেনেহলে আহকচোন মই ভিডিওটোৰ মাজলৈ যাওঁ। কচু বনাবৰ কাৰণে কচুখিনি কাটি এনেকৈ ধুই ললোঁ। লগতে লৈছোঁ বিলাহী দুটা, মছন্দৰী, এইটো মছন্দৰী হয়। মছন্দৰীখিনি মই ধুই লৈছোঁ। এইটো মছন্দৰী আৰু জলকীয়া। এতিয়া মই কেৰাহীখন পাতি কেৰাহীটো একো দিয়া নাই, মই তেলো দিয়া নাই বা অন্য একো দিয়া নাই। এতিয়া মই কচুখিনি দি দিছোঁ। একো দিয়া নাই, মই চব কচু শুকান কেৰাহীতে মই কচুখিনি দি দিছোঁ। এতিয়া ইয়াতে মই বিলাহী দুটা দিম। গেছটো মই কমাই ৰাখিছোঁ। বিলাহী ইয়াতে দিছোঁ। জলকীয়া তিনিটা দিছোঁ। জলকীয়াকেইটা এনেকৈ ফালি দিছোঁ। জলকীয়া তিনিটা দিলোঁ আৰু মই মছন্দৰী পাতখিনি দি দিছোঁ। কাটা নাই, কিয়নো গৰম পালে এইখিনি মৰি যাব। তলত মই ইয়াতে এতিয়া নিমখ দিছোঁ। জোখ অনুসাৰে নিমখ দিব। মই আধা চামুচ নিমখ দিছোঁ। এতিয়া ইয়াত আৰু একো দিয়াৰ প্ৰয়োজন নাই। আপোনালোকে মন কৰিছে নিশ্চয়, মই কেৰাহীখনত তেলো দিয়া নাছিলোঁ। কচুখিনি দিলোঁ, বিলাহী দিলোঁ, তাৰপিছত জলকীয়া দিলোঁ আৰু মছন্দৰী পাতখিনি দিলোঁ, নিমখ দিছোঁ আৰু একো নিদিওঁ মই। এতিয়া মই ঢাকি দিম। কম জুইত মই 10 মিনিট সময় এনেকৈ ৰাখিম। 10 মিনিটৰ পিছত মই ঢাকনটো দাঙি দিছোঁ। এয়া চাওক, ইমান ধুনীয়া হৈছে চাওকচোন। দেখিবলৈ একো দিয়া নাই, ইয়াতে তেল দিয়া নাই বা মা মছলা একোৱেই দিয়া নাই। এতিয়া তথাপি চাওক, এতিয়া অলপমান মই লৰাই জলকীয়াখিনি আৰু বিলাহীখিনি গলিয়ে গৈছে। মই লাহেকৈ অলপ ভাঙি দিছোঁ। কচুখিনি প্ৰায় গলি গৈছে। বৰ ধুনীয়া গোন্ধ এটা ওলাইছে। আৰু মছন্দৰী দিছিলোঁ। এতিয়া অলপমান হেতা খোলাৰে এনেকৈ দিলে ভাগিয়ে গৈছে। চাওক, ভাগি গৈছে। চাওক, এনেকৈ কচু খাই খুবেই ধুনীয়া লাগে। মানে ইয়াতে এইটো আচলতে পাতত দিয়াৰ দৰে হয়। পাতত নিদি পেলাইও এনেকৈও দিব পাৰি, অতি সহজে হয়। কচুখিনি প্ৰায় হৈয়ে গৈছে। চাওক, আৰু 5 মিনিটৰ কাৰণে মই আকৌ ঢাকনটো লগাই দিছোঁ। 5
মিনিটৰ পিছত মই আকৌ ঢাকনিটো উঠাই আছোঁ। কচুখিনি অলপ লৰাই দিছোঁ। কচুখিনি প্ৰায় হৈয়ে গৈছে, সেইখিনি নমাবৰে সময় হৈছে প্ৰায়। ইমান ধুনীয়া, ইমান ধুনীয়া লোভনীয় একদম। কচু এনেকৈ আমি খাওঁ, প্ৰায়ে খাওঁ এনেকৈ তেল নিদিয়াকৈ। আপোনালোকেও খাই চাব। কচু এনেকৈ খাই খুবেই ভাল লাগে, আপোনালোকে বনাই খাব। কচুখিনি প্ৰায় হৈয়ে গৈছে। মই গেছটো বন্ধ কৰি দিছোঁ। কচুখিনি কেৰাহীৰ পৰা মই নমাই দিছোঁ। আপোনালোকে বনাই খাব, কচু এনেকৈ বনাই খাব। কাৰণ তেলো ইয়াতে দিয়ে, তেল দিয়া নাই বা অন্য মা মছলা একো দিয়া নাই এতিয়া। গতিকে খাবলৈও ভাল লাগে এনেকৈ বনালে। মই ভালকৈ দেখাই দিছোঁ চব। বৰ ধুনীয়া হৈছে দেখিবলৈ। আপোনালোকে খাব, আমি এনেকৈ খাওঁ আৰু খাই ভাল পাওঁ কাৰণে আপোনালোকলৈ ৰেচিপিটো আগবঢ়াইছোঁ। আপোনালোকে খাব আৰু খাই মোলৈ কমেণ্ট লিখিবলৈ নাপাহৰে যেন। অতি সহজ, দেখিছেই। তেল মছলাৰ কোনো একো দিয়া নাইকিয়া। চাওক, মই ভালকৈ দেখাই দিছোঁ।